মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। সমগ্ৰ ৰাজ্যজুৰি ডক্টৰ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী তিথি উপলক্ষে সুধাকণ্ঠগৰাকীক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে। ব্ৰতদবাতো বিধায়িকা আঙুলতা ডেকাই সমষ্টিত মানুহে মানুহৰ বাবে শীৰ্ষ গীত গাই সোঁৱৰিলে সুধাকণ্ঠগৰাকীক। সমষ্টিৰ শালৈগাঁৱৰ শ্ৰী শ্ৰী জগতগুৰু পুথিভঁৰালৰ উন্নয়নৰ বাবে আধাৰশিলা স্থাপনৰ বাবে আহি এনেদৰে গীত জোৰাৰ লগে লগে উপস্থিত ৰাইজেও গীত জুৰি সোঁৱৰিলে সুধাকণ্ঠগৰাকীক। অসমীয়া জাতিক চহকী কৰি থৈ যোৱা সুধাকণ্ঠগৰাকীৰ গীতক সোঁৱৰি আগবাঢ়ি যাব লাগিব অসমীয়া জাতি। ইফালে বিধায়িকাগৰাকীয়ে সমষ্টিটোত সোমবাৰ আৰু মঙলবাৰে দুদিনত বিভিন্ন ঠাইত ২৪টাকৈ উন্নয়নমূলক কামৰ মাৰাথন আধাৰশিলা স্থাপন কৰিলে। গতিকে আজিৰ কেইদিনত আমি জাতিটোৱে ডক্টৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিলে যে জাতিয়ে বজাৰ আৰু পথাৰ দখল কৰিব নোৱাৰে সেই জাতি পৃথিৱীত বুকুত জীয়াই থাকিব নোৱাৰে। গতিকে আমাৰ এতিয়া বৰ্তমান সমাজখনত জাতি মানে পথাৰো গৈ আছে আৰু বজাৰো গৈ আছে। গতিকে দুয়োটা আচল বস্তু আমাৰ হাতৰ পৰা গৈ আছে। এই ক্ষেত্ৰত আমি প্ৰত্যেক আইসকলে বিশেষকৈ গুৰুত্ব দায়িত্ব বহন কৰিব লাগিব যে আমি নিজৰ ল'ৰা ছোৱালীক জন্ম হোৱাৰ লগে লগে চৰকাৰী চাকৰি কৰিব, চাকৰি কৰিহে খুৱাব, সেই মনোভাৱটো আমি ত্যাগ কৰিব লাগিব। পথাৰ আছে আৰু কষ্ট কৰিবই লাগিব। কষ্ট অবিহনে কোনেও সফলতা অৰ্জন কৰিব নোৱাৰিব। অনফালে বিশ্ব বৰেণ্য সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ আজি অষ্টম সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ঢকুৱাখানাৰ মৰ্নৈ বেবেজীয়াৰ কৈবত্য গাঁৱৰ ৰংগমঞ্চত মিলনজ্যোতি যুৱক সংঘ আৰু ৰাইজৰ সৌজন্যত বিগত বছৰৰ দৰে এইবাৰো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। পুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচীৰ লগতে দুপৰীয়া ১১ বজাৰ পৰা নিম্ন আৰু উচ্চ শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সৌজন্যত গাঁওবাসী ৰাইজৰ সহযোগত মিলনজ্যোতি যুৱক সংঘৰ প্ৰাংগণত থকা আমাৰ বেবেজীয়া কৈবত্য গাঁৱৰ ৰংগমঞ্চত আমি এই অনুষ্ঠান ভাগি আজি কি কাৰ্যসূচী আছে? আজি পুৱা ভাগত আমাৰ চাফাই অভিযান চলি গৈছে। ইতিমধ্যে আমি আমাৰ পতাকা উত্তোলন কৰিছে আমাৰ মাননীয় সভাপতি মিলন যুৱক সংঘৰ ডাঙৰীয়া বিপিন দাসদেৱে। তাৰ পাছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈছে আৰু বৃক্ষৰোপণ কৰিছে আমাৰ প্ৰাক্তন সভাপতি মিলন যুৱক সংঘৰ ভোগেন্দ্ৰ দাস ডাঙৰীয়াদেৱে। আৰু তৃতীয়তে আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ সুধাকণ্ঠগৰাকীৰ প্ৰতিচ্ছবিত, আৰু সেই সুধাকণ্ঠগৰাকীৰ প্ৰতিচ্ছবিত মই নিজেই উদযাপন কমিটিৰ সভাপতি হিচাপে পুষ্পাঞ্জলি অৰ্পণ। বিশ্ববৰেণ্য এজন শিল্পী, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, গতিকে লৈ আমাৰ মিলনজ্যোতি যুৱক সংঘৰ প্ৰথম বৰ্ষৰ পৰাই এই অনুষ্ঠান ভাগি পাতি আহিছে। অনফালে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ হেকুদাংবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাৰ শিল্পীজনক সন্মান প্ৰদৰ্শন কৰা হয়। পুৱা ৮ বজাত সমূহীয়া চাফাই কৰি বৃক্ষৰোপণ ও বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মিকিৰভেটা গাঁও পঞ্চায়তৰ সভাপতিয়ে। বিশিষ্ট অতিথি আৰু ২০১৮ চনৰ বৃত্তি পোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ পিছতেই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰীন্দ্ৰ সাতনীয়া দেৱৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে। ২০১২ চনৰ পৰাই হেকুদাংবৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী প্ৰতিভা বিকাশৰ বাবে আমি বিচিত্ৰ অনুষ্ঠানেই হওক বা সাংস্কৃতিক অনুষ্ঠানে পাতি আহিছোঁ। ঠিক আজিও তেনেকৈ ৫ নৱেম্বৰ সুধাকণ্ঠ দিৱস হিচাপে আজি দিনজোৰা কাৰ্যসূচী আমি আজি এই সুধাকণ্ঠ দিৱস উদযাপন কৰিবলৈ ওলাইছিলোঁ। আমি ৮ বজাত সমূহীয়া চাফাই অভিযান কৰোঁ, তাৰপিছত বৃক্ষৰোপণ,
কাৰ্যসূচী বিচিত্ৰ অনুষ্ঠানৰ মানে শুভ উদ্বোধন হৈছে আৰু বিচিত্ৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰিছে এলিজা ৰাভা বৰদলৈদেৱে। এনেকৈ আমি অনুষ্ঠানটো আজি দিনজোৰা কাৰ্যসূচী এটা কাৰ্যসূচী ৰাইজৰ মানে বিপুল সঁহাৰি পাইছোঁ। ৰাইজ ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ প্ৰতিজন অভিভাৱকে আমাক সহায় কৰিছে এই অনুষ্ঠানটো চলাই নিয়াত। গতিকে মই আজি এই চেনেলৰ জৰিয়তে সকলো ৰাইজ আৰু ছাত্ৰ ছাত্ৰী আৰু এই পৰিচালনা সমিতিক ধন্যবাদ। সুধাকণ্ঠা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি মৃত্যুতিথি সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলোঁ, খুবেই ভাল পাইছোঁ। ইয়াত আমাৰ বিভিন্ন জেগাৰ পৰা আমন্ত্ৰিত অতিথিসকল আহিছিল আৰু সকলোৱে খুব সুন্দৰকৈ নৃত্য যি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিলে, সকলোৱে ইয়াত আনন্দিত হৈছে। নিকিভেটাৰ বিশেষকৈ হেকুৰাংবৈ প্ৰাথমিক বিদ্যালয়ত আজি এই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকী হিচাপে যি বিচিত্ৰ অনুষ্ঠান পাতিছে তাত আমি নথৈ সুখী হৈছোঁ আৰু আপোনালোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। কিয়নো আমাক এটা বস্তুৱে লাগে, শিক্ষা, বৌদ্ধিক, মানসিক, শাৰীৰিক চব দিশত বিকশিত মানে বিকাশ লাগে। এইকাৰণে ডক্টৰ ভূপেন হাজৰিকা আমি এইকাৰণে কৈছোঁ তেওঁ এজন মানৱ। গতিকে আমি প্ৰত্যেক অনুষ্ঠানতে এটাই বাৰ্তা দি যাব বিচাৰোঁ যে আমাক মানৱ সম্পদহে লাগে। মানৱ সম্পদ আমাৰ বিশেষ প্ৰয়োজন, কাৰণ যি আমাৰ নতুন প্ৰজন্মত যিবিলাক আমাৰ বিশৃংখল সৃষ্টি হৈছে, যুৱ প্ৰজন্মৰ যি মানসিক উচ্ছৃংখল হৈছে, গতিকে মানৱ সম্পদ বিচাৰোঁ। প্ৰয়াত সুধাকণ্ঠগৰাকীক স্মৰণ কৰি ৰূপহীহাটৰ লাওখোৱাত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু লাওখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত লাওখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। সুধাকণ্ঠগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মহেন্দ্ৰ হাজৰিকাই। লগতে সুধাকণ্ঠগৰাকীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আয়োজকসকলে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচীও হাতত ল'লে। ইয়াৰ পাছতেই শিল্পী মহেন্দ্ৰ হাজৰিকাই গীতৰ শৰাই আগবঢ়োৱাৰ লগতে তেওঁ বহুমূলীয়া বক্তব্য প্ৰদান কৰাৰ লগতে অনুষ্ঠানটোত বিভিন্নজনে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰাৰ লগতে নৃত্যও প্ৰদৰ্শন কৰিলে। যুগপুৰুষ যুগ সাংস্কৃতিক অসমীয়া জাতিৰ পিতৃস্বৰূপ পুৰুধা মহামান্য সুধাকণ্ঠৰ এই যে আজিৰ দিনটোত যি স্বৰ্গগামী হৈছিল তাৰে হেঁপাহত জাতিয়ে কৰা, তেওঁক জাতিয়ে যি সোঁৱৰিছে অনন্ত প্ৰজন্মৰ আকাংক্ষাৰ স্বভাৱ হিচাপেৰে, অনন্ত প্ৰজন্মৰ চিৰশাশ্বত সৃষ্টিশীল আকাংক্ষাৰ শিৰোমণি কৰি পেলাই যিটো সোঁৱৰিছে তাৰে অনুষ্ঠান মোক ইয়ালৈ আমন্ত্ৰণ কৰিছে। মই নথৈ সুখী হৈছোঁ, মই নিজকে ধন্য। মহামান্যজনৰ এই মহা অনুষ্ঠান আজিৰ দিনটো সকলোলৈকে মই তেখেতৰ হৈও শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সংস্কৃতিৰ বৰখুটা, সংস্কৃতিৰ বৰঘৰ বিশ্বৰাভা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, আমি পুৰুধাসকলক হিয়াৰ শিৰোমণি কৰি ল'বই লাগিব, তাৰ বিকল্প বেলেগ একোৱে নাই। আনফালে ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰে মুখৰিত হ'ল কাল দিয়া নৈৰ পাৰ। সমগ্ৰ অসমৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা সমিতি ৰিহাবাৰীৰ উদ্যোগত বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ অষ্টম বাৰ্ষিক মহাপ্ৰয়াণ দিৱসটো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। ৰাতিপুৱা পতাকা উত্তোলন কৰে সুধাকণ্ঠ সংৰক্ষণী সভাৰ সভাপতি চন্দ্ৰকান্ত দাসে। বন্তি প্ৰজ্বলন কৰে উত্তৰ বজালী জিলা পৰিষদৰ সদস্যা ভনিতা ৰয় বড়ো। স্মৃতি তৰ্পণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সহপঞ্জীয়ক নিবেন্দ্ৰনাথ ঠাকুৰীয়াই। দিনজোৰা কাৰ্যসূচী অনুসৰি প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাক সোঁৱৰণ কৰি বহু গীত মাতো প্ৰদৰ্শিত কৰা হয়। বজালীৰ এগৰাকী সংগীত সাধক চন্দ্ৰকান্ত দাসে আজি সুধাকণ্ঠক সোঁৱৰণি কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। ঢিঙৰ পৰা ছাইদুল ইছলাম, ঢকুৱাখানাৰ পৰা হৰিপ্ৰসাদ চুতীয়া, মৰিগাঁৱৰ পৰা পুলক নাথ, পাঠশালাৰ পৰা মৃন্ময় পাঠক আৰু ৰূপহীহতাৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী। যুগৰ প্ৰতিভা যাতে মোৰ অসমত বাৰে বাৰে আহে, এনেধৰণৰ যুগৰ প্ৰতিভাৰ কাৰণে এটা হাত চাপৰি আৰু আপোনালোকে সকলোকে ধন্যবাদ।